নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ প্ৰহ্লাদ চৰিতত মানুহৰ পৰমায়ু সম্পৰ্কত উল্লেখ কৰিছে। মহাপুৰুষে মানুহৰ পৰমায়ু 100 বছৰ উল্লেখ কৰিছে। মনুষ্যৰ আয়ু শত বৰিষ সংঘাত অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। বিংশতি বৰিষ পাছে যায় মলন্তে নেই 10 বৰিষ ধনয় উপাৰ্জন্তে। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি এক কাৰ্য সাধিবাক নাহিকে শকতি। শৰীৰক পীড়ৈ ব্যাধি চকুৱে নাকালে আশাপাশে বন্দী হইয়া গৃহে থাকি গলে। মহাপুৰুষে 100 বছৰ উল্লেখ কৰিছে প্ৰহ্লাদ চৰিতত মানুহৰ পৰমায়ু। কিন্তু আধুনিক বিজ্ঞানীসকলে মানুহৰ পৰমায়ু 60 বছৰ উল্লেখ কৰিছে। 60 বছৰত 30টা বছৰ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 30টা বছৰ শুৱতে যায়। কেনেকৈ 30টা বছৰ শুৱতে যায় আমি গমেই নাপাওঁ। থাকিল 30টা বছৰ। শিশুকালত অবোধ বালক একো নাজানে, কেনেকৈ 10টা বছৰ গুচি যায় গমেই নাই। 30 40 বছৰ থাকিল 20টা বছৰ। শিক্ষা দীক্ষা গ্ৰহণ কৰি যৌৱনকাল আহিল, বিয়া বাৰু পাতিল, ল'ৰা ছোৱালী জন্ম হ'ল, পোহপাল দিব লাগিল। কেনেকৈ 15টা বছৰ জীৱনত অতিবাহিত হৈ যায় মানুহজনে গমেই নাপায়। থাকিল 5টা বছৰ। এই 5 বছৰত শৰীৰক পীড়ে ব্যাধি চক্ষুৱে নাকালে, শৰীৰত বিভিন্ন যন্ত্ৰণা বেমাৰ আজাৰ সৃষ্টি হ'ল, চকুৱেদি নেদেখা হ'ল, কাণেৰে নুশুনা হ'ল, স্মৃতিশক্তি বিভ্ৰম হ'ল। গতিকে বিভিন্ন বেমাৰ আজাৰে মানুহজনক জৰুলা কৰি এটা সময়ত মৃত্যুমুখত পেলাই দিয়ে। এতিয়া আমাৰ জীৱনৰ যিখিনি সময়, এই সময়খিনিত আমি সমাজৰ কাম কৰা, জগতৰ সেৱাৰ কাম কৰা, ভাল কাম কৰা সময় আমাৰ নায়েই। এই সময়খিনিৰ মাজতে এই ব্যস্ততাপূৰ্ণ জীৱনতো মানুহে অলপ জগতৰ সেৱাৰ কাৰণে, ঈশ্বৰৰ সেৱাৰ কাৰণে সময় উলিয়াই কাম কৰিব লাগিব। মানুহৰ জীৱনটো ক্ষণস্থায়ী জীৱন, কেতিয়া প্ৰাণ যায় গমেই নাই। গতিকে মৃত্যুৰ সন্মুখলৈকে আমি গৈয়ে আছোঁ। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰে জগতৰ আয়ু। ৰাতিপুৱা সূৰ্য উদয় হ'ল, পশ্চিম পিনে অস্ত গ'ল। এটা দিন ব্ৰহ্মাৰ পৰা কীট পতংগলৈকে এটা দিন গুচি গ'ল। আমাৰ এটা এটাকৈ অমূল্য দিন জীৱনৰ পৰা নোহোৱা হৈ আছে, আমি অনুভৱে কৰা নাই। কিন্তু তাৰে মাজতে ঈশ্বৰ সাধনা, জগতৰ সেৱা আৰু ভাল ভাল কামত ব্যস্ত থাকি ব্যক্তিসকলে এই জীৱনতে নিজকে কৃতকৃত কৰিব পাৰে। সেই কথাটো মহাপুৰুষে উল্লেখ কৰিছে। ধন্যবাদ।